হেল্ল' ফ্ৰেণ্ডছ, মুনছ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'কেইটাত আপোনালোকে যিখিনি মৰম দিছে তাৰ কাৰণে সকলোলৈ বহুত বহুত ধন্যবাদ। আজি এতিয়া আমি খুব সুন্দৰ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো খুব বাস্তৱসন্মত হয়। বৰ্তমান সময়ত প্ৰতিগৰাকী নাৰীয়ে হওক পুৰুষেই হওক জনাটো দৰকাৰ। কাৰণ বৰ্তমানত আটাইতকৈ ডাঙৰ বস্তুটো হৈছে আমাৰ প্ৰাইভেচি, যে আমাৰ প্ৰাইভেচি যাতে কোনোৱে লিক কৰিব নোৱাৰে। আমি সদায় সেইকাৰণে কিছু ক্ষেত্ৰত ছেভ হৈ চলাটো দৰকাৰ। আমি যেতিয়া বজাৰত যাওঁ, আমি যেতিয়া কোনোবা শ্বপিং মলত যাওঁ, কোনোবা হোটেলত যাওঁ, কোনোবা আউটডোৰত যাওঁ বা ঘৰতে থাকোঁ, গতিকে আমাৰ যাতে প্ৰাইভেচি কোনো লিক কৰিব নোৱাৰে, তাৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাটো দৰকাৰ। আৰু এই ক্ষেত্ৰত কিছু সকলোৱে জনাটো দৰকাৰ। সেই বিষয়ত আমি আজি আলোচনা কৰিম। খুব সুন্দৰ ভিডিঅ', আপোনালোকে শেষলৈ চাব। আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম যে কেনেকৈ হিডেন কেমেৰা ডিটেক্ট কৰা হয়। এতিয়া কথা হ'ল, হিডেন কেমেৰা কি? হিডেন কেমেৰা যিটো আমাৰ নোলোৱাকৈ, পাৰ্মিশ্যন নোলোৱাকৈ যিটো কেমেৰা ফিটিং কৰা হয়, যিকোনো কেমেৰা হ'ব পাৰে, যদি আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ যদি আমাৰ প্ৰাইভেচি লিক কৰে, আমি নাজানো যে এই ৰুমত লগাই থৈ দিছে কোনোবাই ভিডিঅ' মোৰ, সেইটো হিডেন কেমেৰা, মানে লুকাই থৈ দিয়া একচুৱেলি। গতিকে আমি কিছু আজি টিপছ আলোচনা কৰিম, যিটো টিপছৰ সহায়ত আমি গম পাম যে মোৰ ৰুমটোত বা মোৰ হোটেলত বা মই যদি কোনোবা শ্বপিং মলত যাওঁ, যিটো ড্ৰেছিং ৰুম আছে, সেইটোতে কোনোবাই জানো হিডেন কেমেৰা লুকাই থৈছে। এই ক্ষেত্ৰত কিছু আমি স্মল টিপছ আপোনালোকৰ লগত আলোচনা কৰিম, যিটো আশা কৰোঁ সকলোৱে বহুত লাভৱান হ'ব আৰু জনাটো দৰকাৰ। বিশেষকৈ নাৰীসকলে, ছোৱালীসকলে, পুৰুষসকলেও জনাটো দৰকাৰ, কিন্তু মহিলাসকলে বেছি এই ক্ষেত্ৰত জনাটো দৰকাৰ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈ চাব। আশা কৰোঁ ভাল পাব ভিডিঅ'টো। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদিহে আমি তেনেকুৱাকৈ কেতিয়াবা ড্ৰেছিং ৰুমতে হওক বা ৱাছৰুমতে হওক, হোটেল বা যিকোনো কমপ্লেক্সবিলাকত বাহিৰত আৰু আমি যদি অনুভৱ কৰোঁ যে গ্লাছত কিবা ফিটিং কৰা আছে নেকি, তেতিয়া আমি দুটা প্ৰচেছ আছে, সেই মই চিম্পলি কৈ দিম। সেই দুটা প্ৰচেছৰ সৈতে গম পাই যাম আমি যে তাতে একচুৱেলি হিডেন কেমেৰা ফিটিং আছে নে নাই। প্ৰথমটো খুব সহজ হয়। মই এক্সাম্পল হেৰিত দিছোঁ। এই গ্লাছত সেইটো 2-way মিৰৰ টেষ্ট বুলি কোৱা হয়। সেইটো 2-way মিৰৰ টেষ্ট। 2-way মিৰৰ টেষ্টত কি কৰিব লাগে, আমি সদায় আঙুলিৰে ইয়াতে চাব লাগে, নখটোৰে আমি গ্লাছটোত এনেকৈ নখটোৰে চাব লাগে সদায়। যিটো নৰ্মেল গ্লাছ থাকে, নৰ্মেল গ্লাছৰ মাজত সদায় দুটা আঙুলিৰ মাজত গেপ থাকে নৰ্মেল গ্লাছত। আৰু যদি ইয়াতে হিডেন কেমেৰা থাকে তেতিয়াহ'লে কোনো গেপ নাথাকে। এইটো হ'ল প্ৰথম টেষ্ট, যাক কোৱা হয় 2-way মিৰৰ টেষ্ট। জাষ্ট আঙুলিৰে আমি গ্লাছটোত চাব লাগিব। যদি দুটাৰ মাজত গেপ থাকে, সেইটো নৰ্মেলটোত গেপ থাকে। আৰু যদি গেপ নাই, পূৰা লাগি গৈছে, তেতিয়াহ'লে সেইটোত নিশ্চয় কিবা গণ্ডগোল আছে, সেইটো হিডেন কেমেৰা থাকিব পাৰে। নাম্বাৰ 2 যিটো টেষ্ট হয় ফ্লাছ লাইট টেষ্ট। ফ্লাছ লাইট টেষ্টত কি কৰিব লাগে, আমি ৰুমটোৰ লাইট অফ কৰি দিব লাগে। অফ কৰি দি যদি আমাৰ লগত টৰ্চ লাইট থাকে, নাইবা যদি নাথাকে মোবাইলৰ টৰ্চ ইউজ কৰিলেও হ'ব, আমি সেই ৰুমটোৰ লাইটটো অফ কৰি সেই 2-way মিৰৰখনত আমি মাৰি চাব লাগে। সাধাৰণতে আমি কি হয়, যদিহে আমি এই নৰ্মেল গ্লাছতে হওক বা 2-way টৰ্চ যদি আমি মাৰোঁ, টৰ্চ মাৰিলে আমি ভিতৰত স্লাইটলি হ'লে গম পাম যে কিবা আছেনে নাই। গতিকে ঠিক তেনেদৰে তাতেও যিহেতু ৰুমটো আন্ধাৰ হৈ যাব, আন্ধাৰৰ পৰা যিটো পোহৰ আমি টৰ্চ ইউজ কৰিম, সেইটো নিশ্চয় আমি গম পাম, অলপ হ'লেও গম পাম যে গ্লাছখনৰ পিছফালে কিবা ফিটিং আছে নেকি। এইটো খুব সহজ ষ্টেপ হয়, কি অলপ স্লাইটলি খুব সুন্দৰকৈ চাব লাগিব। এনেকুৱা নহয় যে টৰ্চ মাৰিলেতো আমি গম নাপাম যে গ্লাছখনৰ পিছফালে আছে নে নাই। গতিকে খুব স্লাইটলি আমি টৰ্চ মাৰি চাব লাগিব যে পিছফালে কিবা আছে নেকি। যদিহে আছে, আমি হয়তো ভিতৰত যদি কিবা লাইট অলপ লিটিল বিট যদি কিবা লাইট দেখা পাওঁ, যদি সৰু লাইট জ্বলি থাকে, সাধাৰণতে কিছুমান কেমেৰাত কি হয় লাইট জ্বলে, এই বিষয়ে আমি নেক্সট কৈ আছোঁ। যদি কিবা অলপ লিটিল বিট লাইট জ্বলে, তেতিয়া আমি গম পাওঁ যে পিছফালে হিডেন কেমেৰা আছে। নেক্সট যিটো কেমেৰা ইউজ কৰা হয়, সেইটো হ'ল ইনফ্ৰাৰেড কেমেৰা, যিটো সাধাৰণতে হোটেল ৰুম বা তেনেকুৱা যিকোনো লজবিলাকত ইউজ কৰা হয়। ইনফ্ৰাৰেড কেমেৰা বেলেগ ৰুমতো ইউজ কৰিব পাৰে, ন' ডাউট। গতিকে ইনফ্ৰাৰেড কেমেৰাটো এনেকুৱা এটা কেমেৰা যিটো পূৰা আন্ধাৰ আছে, কোনো কথা নাই, আন্ধাৰতো ই
খুব সুন্দৰকৈ ভিডিঅ'টো কমপ্লিট কৰিব পাৰি ভিডিঅ' কৰিব পাৰি আন্ধাৰত আমি সাধাৰণতে খালী চকুৰে দেখা নাপাওঁ যে আন্ধাৰ ৰুমটো আন্ধাৰ কিন্তু ইয়াত ইনফ্ৰাৰেড কেমেৰা ফিটিং কৰা আছে গতিকে আমি কেনেকৈ গমেই নাপাম তাতে যে এটা কেমেৰা আছে চকুৰে দেখা নাপাওঁ এই ক্ষেত্ৰত এটি সহজ টিপছ আছে যাৰ সহায়ত আমি গম পাম যে ইনফ্ৰাৰেড কেমেৰা ৰুমটোত আছে নে নাই ইনফ্ৰাৰেড কেমেৰাটো টিভিৰ ৰিম'টৰ দৰে যে যদি টিভিৰ ৰিম'টটোৰ সন্মুখত লাইট আছে আমি এনেকৈ মাৰিলেও তৎক্ষণাত গম নাপাওঁ যদিহে আমি কোনোবা গ্লাছত মাৰি নাচাওঁ তেতিয়াহ'লে আমি কিছুমান ৰিম'টৰ গম নাপাম যে তাতে এটা লাইট আছে গ্লাছত মাৰিলোঁ নতুবা কোনোবা এখন ৱালত মাৰি দিলোঁ তেতিয়াহে গম পাম যে তাতে একচুৱেলি এটা লাইট আছে ঠিক তেনেকুৱা ইনফ্ৰাৰেড কেমেৰাটো তেনেকুৱাই হয় গতিকে তাৰ কাৰণে আমি এটা কি কৰিব লাগে খুব সহজ মোবাইল আছে মোবাইল কিছুমান ইনফ্ৰাৰেড ফিচাৰ্ছ আছে গতিকে আমি এই ক্ষেত্ৰত কি কৰিব লাগিব যে কিছুমান মোবাইলৰ যিটো বেক কেমেৰা আছে বেক কেমেৰাটো কিছুমানত ইয়াত গম নাপায় ফ্ৰণ্ট কেমেৰাৰে ইয়াক খুব সুন্দৰকৈ স্কেন কৰাৰ দৰকৈ চাব লাগিব যে খুব সুন্দৰকৈ আমি স্কেন কৰি দিলোঁ এনেকৈ তাতে যদি কিবা আমি যদি স্কেন কৰোঁতে আমি গম পাই যাওঁ যে কিবা লাইট টাইপৰ কিবা আমি দেখা পাওঁ যিটো কেমেৰাটো ফ্ৰণ্টত থাকিব লাইটটো ইফালেহে কেমেৰাটো আমাৰ ফ্ৰণ্টৰ ফালেহে থাকিবগৈ গতিকে যদি আমি স্কেন কৰি দিম স্কেন কৰিলে তাতে যদি কিবা লাইট টাইপৰ আমি দেখা পাওঁ যে তেতিয়া আমি একচুৱেলি তেতিয়া আমি গম পাই যাম যে ছামথিং কিবা এটা আছে আৰু এই হয়তো ইনফ্ৰাৰেড কেমেৰা আৰু এনেকৈ আমি খুব সহজতে মোবাইলৰ সহায়তে আমি স্কেন কৰিয়ে ইনফ্ৰাৰেড কেমেৰা ধৰা পেলাব পাৰোঁ নেক্সট হ'ল নাইট ভিজন কেমেৰা নাইট ভিজন কেমেৰা যিটো সাধাৰণতে ছিকিউৰিটি পাৰপজত লগায় আমি সেইটো দেখোৱেই যিকোনো অফিচ হওক যিকোনো হোটেল হওক যিকোনো শ্বপিং কমপ্লেক্স হওক যিটো দেখা পোৱাকৈ কেমেৰা এটা লগাই থৈ দিয়ে সেইটো নাইট ভিজন কেমেৰা হয় গতিকে এই ক্ষেত্ৰত যদি কোনোবাই এইটো হাইড কৰি নাইট ভিজন কেমেৰাটো কোনোবা হোটেলতে হওক বা কোনোবা শ্বপিং মলৰ ড্ৰেছিং ৰুমতে হওক যদি লুকাই থৈ দিয়ে তেতিয়া আমি এইটো কেনেকৈ ডিটেক্ট কৰিম কেনেকৈ গম পাম তাতে যে এটা নাইট কেমেৰা আছে ইয়াৰ কাৰণে খুব সহজ চিম্পল আপোনালোকক টিপটো কৈ দিওঁ লাইট অফ কৰি দিলে হ'ল লাইট অফ কৰি দিলে যিটো নাইট ভিজন কেমেৰা লাইট দেখা পায় ৰেড কালাৰৰ এটা লাইট থাকে নাইট ভিজন কেমেৰা সুন্দৰকৈ ৰঙা কালাৰৰ দেখা পোৱা যাব তেতিয়া আমি গম পাম যে ইয়াতে এটা কেমেৰা আছে যিটো নাইট ভিজন কেমেৰা ডাইৰেক্ট দেখা পায় আৰু ৰেড কালাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাই দিব আশা কৰোঁ আপোনালোকৰ নিশ্চয়কৈ হেল্প হ'ব কাৰণ আমি যেতিয়া বজাৰত যাওঁ বা যিকোনো হোটেলতে যাওঁ যিকোনো শ্বপিং কমপ্লেক্সতে যাওঁ তেতিয়াই আমি এইকেইটা টিপছ জানিলে কিছু ক্ষেত্ৰত নিজকে সাৱধান কৰি চলিব পাৰি তো বিনা দ্বিধাই আমি যেতিয়া যিকোনো হোটেলতে হওক বা ড্ৰেছিং ৰুমতে ৱাছৰুমতে আমি গ'লে তেতিয়া বিনা দ্বিধাই আমি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে খুব সুবিধা হয় সকলোৱে যাতে সহজ টিপছৰ সহায়ত যাতে নিজৰ প্ৰাইভেচি লিক কৰাৰ পৰা বচাব পাৰে যাতে কোনোৱে আপোনাক টৰ্চাৰ কৰিব নোৱাৰে যাতে কোনোৱে আপোনাক ব্লেকমেইলিং কৰিব নোৱাৰে আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে আগলৈ নিশ্চয় এনেকুৱা খুব সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ